নমস্কাৰ মহানুভৱতাৰ এক নতুন খণ্ডলৈ আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ। আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে ওমেগা 3 ফেটি এচিডনো কি হয়, শৰীৰত কি কাম কৰে তাৰ ওপৰতে আমি থুলমূলকৈ আলোচনা কৰিম বুলি ভাবিছোঁ। ওমেগা 3 ফেটি এচিড এবিধ এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ফেটি এচিড হয় যাক আমাৰ শৰীৰে নিজে তৈয়াৰ কৰি ল'ব নোৱাৰে। কিছুমান খাদ্যৰ পৰাহে আমাৰ শৰীৰে ইয়াক বাহ্যিকভাৱে আহৰণ কৰি ল'ব পাৰে। ওমেগা 3 ফেটি এচিডৰ কাম। ওমেগা 3 ফেটি এচিড খাদ্যৰ পৰা নিয়মীয়াকৈ পাই থাকিলে আমাৰ শৰীৰত বেয়া কলেষ্ট্ৰল অৰ্থাৎ LDLৰ মাত্ৰা কমি থাকে, ফলত উচ্চ ৰক্তচাপ, হাৰ্ট এটেক আদিৰ পৰা আমাৰ শৰীৰ সুৰক্ষিত হৈ থাকে। ইয়াৰোপৰি ই শৰীৰত ভাল কলেষ্ট্ৰল অৰ্থাৎ HDLৰ মাত্ৰা বঢ়াই ৰখাত সহায় কৰে। ওমেগা 3 ফেটি এচিড থকা খাদ্য গ্ৰহণ কৰি থাকিলে ক্ষুদ্ৰান্তৰ কৰ্কট, মহিলাৰ স্তনৰ কৰ্কট আৰু পুৰুষৰ প্ৰস্টেট গ্ৰন্থিৰ কৰ্কট ৰোগ আদি সহজতে হ'ব নাপায়। ওমেগা 3 ফেটি এচিড যকৃত বা লিভাৰৰ ওপৰত অতিৰিক্ত চৰ্বি জমা অৰ্থাৎ ফেটি লিভাৰ হোৱাৰ পৰা ৰক্ষা কৰে। ওমেগা 3 ফেটি এচিড থকা খাদ্যই মানসিক অৱসাদ অৰ্থাৎ ডিপ্ৰেশ্যন আদি দূৰ কৰাত সহায় কৰে। ইয়াৰোপৰি ই বয়োজ্যেষ্ঠসকলৰ মাজত ডিমেনচিয়া অৰ্থাৎ কথা পাহৰা ৰোগ হোৱাটো প্ৰতিৰোধ কৰে। গৰ্ভৱতী অৱস্থাত মহিলাসকলে ওমেগা 3 ফেটি এচিড থকা খাদ্য খালে পিছলৈ শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশ ভাল হয়। এতিয়া আমি জানো আহক কোন কোন খাদ্যত ওমেগা 3 ফেটি এচিড বেছিকৈ পাওঁ। পালেং শাক, ব্ৰকলি, ফ্ৰেঞ্চ বিন, ফুলকবি, ছজিনা, পটল, ৰাজমা, চয়াবিন, চিয়া চিডছ, সৰিয়হ গুটি, কাজু বাদাম, আলমণ্ড বাদাম, গাখীৰ, দৈ, কণী, কড লিভাৰ অইল। ইয়াৰোপৰি প্ৰায় সকলো ধৰণৰ মাছ ওমেগা 3 ফেটি এচিডৰ এটা প্ৰধান আৰু ভাল উৎস। এই মাছবোৰৰ ভিতৰত সাগৰীয় মাছ যেনে চলমন, টুনা আদি প্ৰধান হয়। আমাৰ অসমৰ নদ নদী, খাল বিলসমূহত থলুৱাভাৱে পোৱা ৰৌ, ভকুৱা, ইলিচ মাছ, বাহু মাছ, কুহি মাছ, শ'ল, শিঙি, মাগুৰ, কাৱৈ, চেং, গৰৈ আদি মাছবোৰতো প্ৰচুৰ পৰিমাণে ওমেগা 3 ফেটি এচিড। ইমান সময় আমাৰ ভিডিঅ'টি চাই থকাৰ বাবে আপোনালোকক অলেখ ধন্যবাদ।